हेलो फ्रेंड्स की खबर जेहेतु मोर या হৈছে হোষ্টেলৰ ৰুমটো মোৰ এখন পঢ়া টেবুল হৈছে আৰু বিশেষকৈ মোৰ ইয়াত বহুতখিনি কিতাপ এতিয়ালৈকে অনা নাই বাৰু ঘৰত আছে যেহেতু মোৰ এক্সামো চলি আছে এয়া হৈছে মোৰ প্ৰিভিয়াছ ইয়াৰ এটিয়াৰৰ মানে এক্সাম পেপাৰ আছে বহুত কেইখন আছে ফ'ৰ্থ গ্ৰেডৰ আছে মই এইখিনি এটাৰ কাৰণে প্ৰিণ্ট কৰিলোঁ মেথছৰ কাৰণে মই এইখিনি প্ৰিণ্ট কৰিছোঁ কাৰণ এইখিনি সলভ কৰিব লাগিব নাজানো যিমান দূৰ পাৰোঁ আৰু সম্ভৱ হয় মোৰ সময় মিলিলে আৰু মই আজি আপোনালোকক দেখুৱাম আপোনালোকে মেথছৰ কাৰণে কি চাব যেহেতু মোক কৈছিল মই মেথমেটিক্সৰ কাৰণে মই এখন যেহেতু বনাই লৈছিলোঁ মই এইটো মতে ফ'ল' কৰিছোঁ নাম্বাৰ চিষ্টেম চাব SCL এণ্ড LCM চাব এলজেব্ৰা চাব ইণ্টাৰেষ্ট চাব ৰেচিঅ' ইনক্ৰিচিয়েট চাব তাৰপিছত আপোনালোকে জিঅ'মেট্ৰিখিনি চাব এভাৰেজ মিন মিডিয়াম টাইম এণ্ড ৱৰ্ক স্পীড এণ্ড ডিষ্টেঞ্চ প্ৰফিট এণ্ড লছ এজ এইখিনি যিহেতু চাব মই আপোনালোকক ফটো মাৰি ধুনীয়াকৈ দি দিম বাৰু এইখিনি চালে আপোনালোকৰ এইখিনি যাতে কভাৰ কৰে অলমষ্ট হৈ যাব যিহেতু মোৰ দৰে যিখিনি মেথছত উইক আপোনালোকে এইটো যদি আপোনালোকে ফ'ল' কৰে অ'কে হৈ যাব আৰু এইটো এটা মোৰ ৰুমৰ এটা বৰ ধুনীয়া বিউটিফুল কৰ্ণাৰ আৰু ইয়াত দেখিছে নহয় এপাহ তেজী গোলাপ আৰু লগতে আমাৰ সকলোৰে এয়া হৈছে সৰস্বতী আই আৰু সৰস্বতী আই দেখিলে বিশেষকৈ সৰুৰ পৰাই মোক মায়ে এটা শিকাইছিল পঢ়াৰ আগত মানে সৰস্বতী বন্দনাটো গাব তো মই এতিয়া ডাঙৰ হ'লোঁ অলপ কৰোঁ বাৰু কেতিয়াবা পৰীক্ষাত ভয় লাগিলে তথাপিও মই আপোনালোকৰ আগত গুণগুণাই দিছোঁ বাৰু নমো নমো সৰস্বতী চণ্ডিকে গোসানী নমো জগতৰ তাৰিণা জগতৰ জননী শুক্ল বস্ত্ৰ পৰিহিতা নমো মহামায়া আমি অজ্ঞানী আইডিয়া পদচায়া তুমি দুৰ্গা তুমি লক্ষ্মী তুমি বসুমতী কোনো বাক্য দুষ্ট কৰোঁ আই বিনা পানী স্বৰ্গে পূজি দেৱগুণী নানা উপহাৰে পাতালত নাকে বুজি অনেক সম্ভাৰে আমি ফুৰো চলে বোলে চৰণ দুখনি তাকেলো দুষ্ট হবা আই বিনা পানী শান্তি 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 চাবা এয়া দেখিছে নহয় আৰু এতিয়া মই ক'ম আপোনালোকক ইংলিছৰ কাৰণে আপোনালোকে কি পঢ়িব এইখন বুকছ মই ফ'ল' কৰিছোঁ যিহেতু মোক এইখন বুকছখন দাদা এজনে গাইড কৰিছে ইয়াত বহুত ধুনীয়াকৈ আছে চব কণ্টেণ্টছখিনি আপোনালোকে এই বুকখন ফ'ল' কৰিব মই আপোনালোকক ক'ম বাৰু বুকছখনৰ নাম দেখিছে নহয় বহুত ধুনীয়াকৈ আছে আৰু এক্সাম্পল দিয়া হেতি আছে মানে আপোনালোকে এইফালে যদি চাই 201 বিপৰীতৰ সমাৰ্থকত্ব 201 মই বহুত খৰখেদাকৈ বাৰু বনাইছোঁ ভিডিঅ'টোত টাইমো যিহেতু হৈ গ'ল এতিয়া 1:31 কাইলৈ প্ৰেজেণ্টেশ্যনো আছে তাৰ মাজতে আৰু এয়া দেখিছে নহয় এইখিনি বহুত ধুনীয়াকৈ আছে ইয়াত গোটেইখিনি আছে এইখিনি জানিলে হয়তো সেইখিনি কভাৰ কৰিলে আৰু ইয়াতকৈ আৰু একো নালাগে মোৰ বাৰু কভাৰ হোৱাগৈ নাই ফ'ল' কৰিব লাগিব 50% এটা হৈছে আৰু নাজানো আৰু এইখিনি আপোনালোকে মই ভাবোঁ এই বুকছখন আপোনালোকে ফ'ল' কৰিব আৰু বুকছখনৰ মই ক'ৰ পৰা লৈছিলোঁ কি কথা মই আপোনালোকক জনাই দিম আৰু আপোনালোকে ফ'ল' কৰিব এখন বুকছ তাৰপিছত আপোনালোকে ইংৰাজীৰ কাৰণে এণ্টনিম চিননিম ৱৰ্ডখিনি যিখিনি পেচেজ বিপৰীত শব্দ সমাৰ্থক শব্দ যে কওঁ আমি পেচেজ বা স্পেলিং এইখিনি আপোনালোকে কভাৰ কৰি লাগিব মই গোটেইখিনি আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিম তাৰপিছত ৰিজনিঙৰ কাৰণে এইবোৰ ব্লাড ৰিলেশ্যন যিটো যেন কয় তেজ মানে ভাইটি ভণ্টি পেহী আমুকৰ জীয়েক আমুক ক্লাছত সম্বন্ধটো কি হয় সেনেকুৱা নিচিনা ক্ষেত্ৰত আপোনালোকে কুৱেশ্যনৰ কাৰণে ব্লাড ৰিলেশ্যনটো আপোনালোকে জানিব লাগিব কোডিং ডিক'ডিং আৰু বিশেষকৈ যোৱাবাৰ SIৰ ক্ষেত্ৰত মেথমেটিক্স ইংলিছ ৰিজনিং এইকেইটাই মানে বহুত বেছি মাৰ্কছ হয়তো কমাইছিল মোৰ যিহেতু অলপৰ কাৰণে মই SI আধাতে আহি আধাতে মানে নাপালোঁ বুলি ক'ব লাগিব আৰু সেইকাৰণে কৈছোঁ আৰু যিহেতু এইবাৰতো মই একেবাৰে কষ্ট কৰিবলৈ নাই পোৱা তথাপিও আৰু যোৱাবাৰ বহুত বেছি নিজক মানে দিছিলোঁ আৰু সেইকাৰণে মই কৈছোঁ আৰু বিশেষকৈ আৰু মোৰ প্ৰিলিমছৰ ক্ষেত্ৰতো যোৱাবাৰো এইবাৰো তো মানে মেথমেটিক্স ইংলিছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত মই এইকেইটা মই যিহেতু কভাৰ কৰিছিলোঁ বিশেষকৈ ৰিজনিঙৰ ক্ষেত্ৰত দেই মানে প্ৰিলিমছৰ ক্ষেত্ৰত APSC যিকেইটা মই কভাৰ কৰিছোঁ তো এইকেইটা কভাৰ মোক মানে বহুত বেছি হেল্প কৰিছে আৰু বিশেষকৈ মানে এইকেইটা যিকেইটাত মানে মানুহ দুৰ্বল ন তো এইকেইটা মানে
এইটো পেটাৰ্ণত যদি আপোনালোকে মোৰ দৰে যদি বুজি পোৱাকৈ যদি আপোনালোকে ৰাখি থয় এইটো মতে যদি আপোনালোকে অ'কে ফাইন এনেকৈ যদি আপোনালোকে শেষ কৰি যায় তেতিয়াহ'লে মই ভাবোঁ আপোনালোকে বহুত বেছি হেল্প কৰিব। আৰু মই ইমানতে আজি ভিডিঅ'টো শেষ কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত মই মোৰ ফালৰ পৰা ভাল কিবা এটা দিবলৈ মই যিটো পঢ়িছোঁ মই আপোনালোকক শ্বেয়াৰ কৰিব চেষ্টা কৰিম। কিমান দিনো থাকিম আৰু জীয়াই আৰু তথাপিও আৰু মই নোহোৱা কামটো আপোনালোকে কৰকচোন বা আপোনালোকে পৰা কামখিনি মোকো ক'ব আৰু কি পঢ়িছে মোকো পাৰিলে ক'ব আৰু মোৰ হেল্প হ'ব তেনেকৈ আৰু বাকী বাই বাই গুড নাইট। যিহেতু বতৰো ডাৱৰীয়া হৈ আছে মই পৰাপক্ষত দেখুৱাব চেষ্টা কৰিছোঁ। বাহিৰত দেখিছে নহয় আন্ধাৰ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয় গাৰ্লছ হোষ্টেল। মই ক'ম বাৰু কোনটো হোষ্টেলত আছোঁ তো দেখুৱালোঁ। আৰু এইটো এটা মোৰ ৰুমৰ এটা